অসমৰ বাহিৰত আবদ্ধ হৈ থকা যিসকল অসমীয়া লোক অসমলৈ উভতি আহিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। তেওঁলোকৰ কাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা তেওঁলোকক প্ৰত্যেক দিনা 213 টকাকৈ দিয়া হ'ব। তো হেল্ল' এণ্ড ৱেলকাম গাইজ, মই চাইদুল আৰু আপোনালোকে চাই আছে ৱেট অনলাইন ইউটিউব চেনেল। ফ্ৰেণ্ড, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম যে এই 213 টকা পাবলৈ হ'লে আপুনি কেনেদৰে আবেদন কৰিব লাগিব, ফৰ্মখন ক'ত পাব আৰু এই ফৰ্মখন ফিল আপ কৰি আপুনি ক'ত জমা দিব লাগিব। তো সবিশেষ জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত ওলাই অহা টিলিংগাৰটো এবাৰ বজাই দিব। কেনেদৰে আবেদন কৰিব লাগে সেই বিষয়ে জনাৰ আগতে প্ৰথমতে আপুনি চাই লওক যে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে এই সন্দৰ্ভত এখন প্ৰেছ মিটিঙত কি মন্তব্য আগবঢ়ালে। যিসকল বহিৰাজ্যৰ পৰা আহি আমাৰ জিলাসমূহত যিসকল শ্ৰমিক ঘূৰি আহিছে তেখেতলোকে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে আমি 15 দিনৰ ভিতৰত তেখেতলোকক জব কাৰ্ড দিয়াৰ লগতে আৰু 15 দিনৰ ভিতৰত তেখেতলোকক কাম দিয়া আৰু 15 দিনৰ ভিতৰত তেখেতলোকক পৰিশ্ৰমিক দিয়াৰ বাবে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তো আপুনিও যদি ইয়াৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপুনিও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। কেনেদৰে এপ্লাই কৰিব লাগিব মই আপোনাক দেখুৱাই দি আছোঁ। প্ৰথমতে আপুনি এই স্ক্ৰীনত যিখন ফৰ্ম দেখিবলৈ পাই আছে এই ফৰ্মখন ডাউনলোড কৰিব লাগিব। তো ফৰ্মখনৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপুনি সেইটো লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব আৰু ইয়াৰ পিছত আপুনি এই ফৰ্মখন প্ৰিণ্ট আউট কৰাই ল'ব আৰু এই ফৰ্মখন প্ৰিণ্ট আউট কৰাই আপুনি ফিল আপ কৰি ছাবমিট কৰিব লাগিব। ক'ত ছাবমিট কৰিব লাগিব মই ভিডিঅ' শেষত কৈ আছোঁ। প্ৰথমতে আপুনি চাই লওক যে এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব। ফৰ্মখন ফিল আপ কৰাৰ আগতে জানি লওক যে এটা পৰিয়ালৰ পৰা মাত্ৰ এজনে জব কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব। যদি এটা পৰিয়ালৰ পৰা 2-3 জনে আবেদন কৰে তেনেহ'লে তেওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰি দিয়া হ'ব। চ' আপুনি আপোনাৰ পৰিয়ালৰ যিকোনো এজন সদস্যৰ নামত আবেদন কৰি ল'ব আৰু পৰিয়ালৰ যিকেইজন সদস্য বাকী থাকিব তেওঁলোকৰ নাম এইখন জব কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব। তো প্ৰথমতে আপুনি ইয়াত আবেদনকাৰীৰ নাম দিব আৰু ইয়াৰ পিছত আবেদনকাৰীৰ পিতা বা স্বামীৰ নাম দিব আৰু ইয়াৰ পিছত গাঁৱৰ নাম এণ্টাৰ কৰি ল'ব। গাঁৱৰ নাম এণ্টাৰ কৰি লোৱাৰ পিছত ইয়াত আবেদনকাৰীৰ পৰিয়ালৰ বিৱৰণ কেইটা দিব লাগিব। প্ৰথম বক্সত আবেদনকাৰীৰ নাম লিখি দিব। আবেদনকাৰীৰ নাম লিখি দিয়াৰ পিছত দ্বিতীয় বক্সত আবেদনকাৰীৰ লগত সম্বন্ধ এইটো নিজে বা চেল্ফ দিব আৰু ইয়াৰ পিছত বয়স আৰু ইয়াৰ পিছত লিংগ আৰু ইয়াৰ পিছত ডাকঘৰ বা বেংক একাউণ্ট নাম্বাৰ লিখি দিব আৰু ডাকঘৰ বা বেংক একাউণ্ট নাম্বাৰ লিখি দিয়াৰ পিছত এইটো বক্সত যদি ডাকঘৰ দিয়ে তেনেহ'লে পিনক'ড এণ্টাৰ কৰিব আৰু যদি আপুনি একাউণ্ট নাম্বাৰ দিয়ে তেনেহ'লে ইয়াত বেংক IFSC কোডটো দি দিব আৰু ইয়াৰ পিছত সদস্যজন যদি শাৰীৰিকভাৱে অক্ষম হয় তেনেহ'লে ইয়াত হয় দিব আৰু যদি অক্ষম নহয় তেনেহ'লে ইয়াত নহয় বুলি লিখি দিব আৰু ইয়াৰ পিছত 2018 চনৰ ভোটাৰ তালিকা মতে খণ্ড নম্বৰ আৰু গড় নম্বৰ এই দুটা বক্সত বহাই দিব আৰু ইয়াৰ পিছত আবেদনকাৰীৰ ফটো দি দিব। তো আপুনি যদি আপোনাৰ পৰিয়ালৰ বেলেগ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনেহ'লে তেওঁৰ বিৱৰণকেইটা ইয়াত দিব লাগিব। প্ৰথম বক্সত তেওঁৰ নাম দিব আৰু ইয়াৰ পিছত আবেদনকাৰীৰ লগত তেওঁৰ সম্বন্ধ, বয়স, লিংগ এইকেইটা দিব আৰু ইয়াৰ পিছত বেংক একাউণ্ট নাম্বাৰ দিব লাগিব আৰু ইয়াত এটা কথা মন কৰিব যে প্ৰত্যেকৰে নিজৰ নিজৰ বেংক একাউণ্ট থাকিব লাগিব। এটা একাউণ্ট নাম্বাৰত সকলোৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। তো এনেদৰে আপুনি আপোনাৰ পৰিয়ালৰ বাকী সদস্যকেইজনৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ফৰ্মখন ফিল আপ কৰি লোৱাৰ পিছত এই ফৰ্মখন আপুনি আপোনাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ছাবমিট কৰিব পাৰে বা আপুনি আপোনাৰ GP ছেক্ৰেটাৰীৰ হাতত দিব পাৰে। তো আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।